So hi friends, welcome back to my channel Keher Amal Partho. So আজি আপোনালোকে মোৰ ব্লগছটো দেখা পাব মোৰ লগৰ কেইটামান আহি আছে আৰু আমি যাম পাহাৰৰ ওপৰত যাম তাতে এখন ৰাস্তাত বহুতখিনি এনজয় কৰিম সেইখিনি আপোনালোকক দেখাব ট্ৰাই কৰিম সো আপোনালোকে ভিডিওটো চাই থাকিব আৰু এনজয় কৰিব You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different, man, you must be kidding. Think you're gonna hit it, but you just don't get fresh হৈ কিনে অলপ পেট পূজাটো কৰিলো কাৰণ যেহেতু পাহাৰত যোৱাৰ কথা তাতে ভুকচুক লাগিব তাতে আমি খাবৰ কাৰণে একো নিনো মানে এটা একো নিয়ান প্লেনিং নাই পিছত একদিন আৰু এক্সট্ৰাকে যাম তাতে পাৰ্টি চাৰ্টি কৰাকে বাট আজি এনে এটা কাম এটাত গৈ আছো তাতে এইটো দেখাম মই ব্লগছত দেখাই দিম কি কামত গৈ আছো মোৰ লগৰ কেইটা তলৰ পৰা তেওঁ ওপৰত উঠি কিনে আহি আছে আমাৰ ঘৰৰ পিন্দি সো আমি তাতে যাম মোৰ লগৰ কেইটা আহালৈ মই ৱেইট কৰো তাৰ পিছত উলাই যাম তো আমাৰ ভিডিঅ'ৰ লৰাবোৰ আহি পালে লাহেকে হাই দি হাই ববি এই আমাৰ পাৰ্টত আছে মোৰ লগত ভিডিঅ' কৰিয়ে থাকে ই এটা যে নতুন জইন মানে সেইদিনাখনো আছিলে কিন্তু এই ভিডিঅ'ত অহা নাছিলে বাট আজি ইয়াক ল'ব লাগিব কাৰণ আজি এটা ষ্টৰি বনাব কেনে গৈছো পাহাৰত সেইটো ভিডিঅ'টো আপলোড দিম আপোনালোকে চাই কেনে কেনেকুৱা লাগে সেইটো জনাব আৰু কেইজনমান আহিব লগৰ আছে আমি ইয়াতে এতিয়া ৰখি আছো পাহাৰত মানে মোৰ ঘৰৰ ওচৰত এইটো মোৰ ঘৰ আৰু আমি ইয়াতে আছো পাথৰৰ ওপৰত আৰু কেইজনমান অহাৰ লগে লগে আমি গুচি যাম পাহাৰত মই এতিয়া ঘৰত আহিছিলোঁ মই ড্ৰেছ চেঞ্জ কৰিব ড্ৰেছ মানে টি চাৰ্টটো চেঞ্জ কৰি ল'লোঁ লগৰ আহি পাইছে গোটেইকেইটা বৰ্তমান এতিয়া গোটেইকেইটা মানে দুটামান অহা নাই আজি ৰাতি আহিব নোৱাৰিব বোলে কিবা এটা কামত ফাঁচি গ'ল চ' আহি গৈছে ভালেখিনি সেইখিনি দিয়ে কামটো চলাই দিব লাগিব চ' ভিডিঅ'টো চাই থাকক আই হোপ আপোনালোকে ভিডিঅ'টো এনজয় কৰিব মই দেখাই আছোঁ তাহাঁতে আহি ৰখি আছে চবে আহিল না চবে আহিল কালাবিৰা অহা নাই আহিছে দেখা পাইছ আহি গৈছে চবে ওপৰত চবে বহি আছে আমাৰ গেংটো মানে আজি লগৰবোৰ চবে আহি গ'ল আমি এতিয়া পাহাৰত যাব কেনে ৰেডি এজন জাষ্ট আহিব কেনে বাকী আছে সি তাৰ ফিলেন পাৰ্টটো আছে সি আহি পাইছে আমাৰ তলত আহি পাইছে আৰু বাকীখিনি চব আছে ইয়াৰ জিতুমণি ববিদল এয়া টিকু এয়া এইপিনে বাবুদা আছে কুণাল এইপিনে ইয়াৰ নামটো কি আছিল ৰাজু আছে আমি এতিয়া পাহাৰত যাম বেৰা দি থোৱা আছিলে বেৰা চব ভঙলা উঠি গৈছে আজি পুৰা একদম চলো গাইছ চলো এয়া ফিলেন আহি গৈছে আমাৰ সুৰজ ভাই কেনে এই চালিয়া বলা আজি তোমাৰ আজি পুৰা মেইন ৰুল আছে আহা এই ইয়াতে উঠি লওঁ তাৰপিছত খাবা ইয়াতে তোমাৰ প্ৰব্লেম হৈ যাব ন ইভেন চাই দিয়া হাইদি चलो चलती बनी चलते बनी बाबूदा सबसे लास्ट बाबूदा पार बने ना चलिया सो आहि पालो আমি তা অকমান সমানেৰি আহি পাই গৈছো আমাৰ তলৰ পৰা আজি মানে কন্টেন্টটো তামাম আজি আমাৰ জংঘলত শুট লোৱা হ'ব সো এতিয়া শুটিং ঐ কোনখানে ল'লে ভাল হ'ব পুখুৰীৰ পানে ল'ম নেকি নাকি পুখুৰীৰ পানে ল'বি না কি কেৱল ল'বি চবে কৈ আছে এইটো চাইডে ভাল হ'ব বুলি কিনে শ্বুটিংটো মানে ভিডিঅ'টো তাতে বনাম বুলি ভাবিছোঁ চ' ভিডিঅ'টো চাই থাকক বহুত ভাগৰ লাগি গৈছে একদম মাত নোলোৱা হৈ গৈছে জাগাটো বহুত ধুনীয়া হ'ব বোলে
আমি ইপিনে মাজে মাজে আহি থাকোঁ পাহাৰত ইয়াতে বহুত কিবা কিবি ফল মূল গছ আছিলে আম গছ আছিলে কিবা কিবি আছিলে কিন্তু বান্দৰৰ উৎপাতত আমি একো খাব নোৱাৰোঁ ইয়াতে বেলগছ আছে কিন্তু বেল ল'ব এইবাৰ অহা নাই আমি এইটো এটা বাঁহৰ খুৰু ইয়াৰ পৰা যদি ওলাই যায় মোৰ হৈ যাব চ' হৰি ৱাও গুফাটো দেখা ৰ গুহাটো চাব পাৰে এইপিনে চাগে কিবা জংঘলী জানোৱাৰবোৰ ইয়াতে থাকে চাগে বাবুদাই ফটো উঠি আছে আমাৰ এইটো এই বহুতখিনি ওপৰত পালোঁ ওপৰত উঠি আহি আছোঁ আৰু যোনবিলাক ভিউ ভাল লাগি কেনে আহি আছে সেইবিলাকত শ্বুটিং লৈ কিনেও আহি আছোঁ য'ত ভাল লাগি আহি আছে য'ত এতিয়া মেইন পাৰ্টটো হ'ব য'ত মানে অলপ আছে কাহিনীটো চালে গম পাব যে মেইন জেগাটো য'ত যিখিনি ৰুল আছে সেইখিনি জেগাটো অলপ আগত আছে বুলি কিনে কৈছে ভাল জেগা চ' সেইখিনিত গৈ কিনে তাতে মেইন শ্বুটটো ল'ম ইয়াতে জাষ্ট কিছুমান সৰু সুৰাকৈ লৈ আছোঁ জেগাটো বহুত ধুনীয়া ভিউ আছে চবেই গৈ আছে পাহাৰত একেলগে পালো বহুতখিনি দূৰ এই ভিউখিনিয়ে ভাল লাগিছে আৰু পুৰা গ্ৰীণ নেচাৰেলি ইয়াৰ পৰা দেখা পাই আছে কিবা কিবি পিনে বিজি চাইড দেখা পাইছে আৰু এইটো চাইড গণেশগুৰি চাইড হ'ব চাগে এইটো চাইডটো আহি পালোঁ ঐ ইয়াতে না আহি পালোঁ মেইন শ্বুট লোৱা জেগাটোত হা বেকগ্ৰাউণ্ডটো দেখাইছোঁ ৰ এইটো চাইড এইটো কোনটো চাইড পৰিব গীতানগৰে হয় ন এইটো নুনমাটি চাইড নহয় এইটো এইটো কি ৰে পানী না কি এইবিলাক হা পানী নহয় এই তলৰটো কিবা গ্ৰীণ যে এই গম পাইছো কোম্পানী হয় কোম্পানী গুৱাহাটী কলেজৰ ফ্ৰণ্টত যোনটো যে আছে যে কোম্পানী যে সেইটো তাৰে টিং হয় চ' সেইটো চাইড গুৱাহাটী কলেজ চাইড হয় ত' আমাৰ মেইন জাগাটো হ'ল ইয়াতে আজি আমাৰ ভিডিঅ'খিনি আজি ইয়াতে বনাম ইয়াতকৈ বেছি আগত নাযাওঁ কওক আজি আমাৰ ভিডিঅ' কৰা হৈ গ'ল বহুত এনজয় কৰিলোঁ ভিডিঅ'টো কৰি কিনে আমি এতিয়া গৈ আছোঁ তলত মানে ঘৰত গৈ আছোঁ এতিয়া গৈ কিনে ঘৰত আগুৱাই যাওঁ তো আমাৰ চবখিনি হৈ গ'ল এয়া আমাৰ আজি আছিলে ভিলেন আমাৰ ভিডিঅ'টো কালি আপলোড যাব চ' ভিডিঅ'টো কৈ দিয়ে একবাৰ চাব বুলি কিনে লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো চাব দিয়া আৰু আমাৰ ভিডিঅ'টো চাব দেই নতুন ভিডিঅ' এটা আহি আছে এইটো কালি চাব এয়া বাবুদা কৈ দিয়ক চাব ভাল কৰি চাব কমেণ্ট দিব কষ্ট কৰিছোঁ চ' আশা কৰোঁ যে আপোনালোকে চাই ভাল পাব মজা অ'কে বাই চ' এতিয়া মই ঘৰত যাম লগৰবোৰ পুৰা বান্দৰ জাপ মাৰিছে পুৰা এয়া মজা ৰাস্তা মজা আছে এইখনি গাঁও বুকুৰ আপোন পানী পিয়া লাগিছে আমি এতিয়া আহি পাই গ'লো লাহেকৈ ঘৰৰ কাষত পৰা আহি পালোঁ ঘৰত এতিয়া চবে ঘৰত যাব ভাল লাগে ভিডিঅ' কৰি মজা কেনেকুৱা লাগে মজা কেনেকুৱা লাগে ভিডিঅ' কৰি কালিয়া তো এতিয়া ঘৰত আহি পালোঁ সিহঁতে এতিয়া যাব সিহঁতৰ ঘৰত এতিয়া মই গাটো ধুলোঁ এইখিনি আছিল মই ঘৰলৈ আহিলোঁ ঘৰত আহি গা পা ধুলোঁ গা পূৰা একদম খুজাই গৈছিলে একদম পাহাৰৰ ওপৰত গৈ হাত ভৰি পূৰা চাল বাকল গুচি গৈছে চ' মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিব যদি কিবা ভুল হৈছে কমেণ্টত জনাই দিব আৰু নতুন ভিডিঅ'বোৰ চাই থাকিব চাবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব চ' জানে আপোনাৰ হাতত মোবাইল মোৰ হাতত কেমেৰা মই ভিডিঅ' দিম আপোনালোকে ভিডিঅ' চাব আৰু শ্বেয়াৰ কৰিব চ' আজিলৈ এইখিনিয়ে বাই